सासे लोकसभा बिजाथि फोसावबाय सारा बे समाव मा बुङो? ना प्रथमते मैं आमार BPF दलर माननीय सभापति हाग्रामा महिलारी डांगरिया और आज गोटे CWC जिबिला सदस्य আছে তেওঁলোকে नाम दुटा घोषणा करार लगे लगे आमार काम्पा बरगोहाई डांगरिया और তেওঁলোকে जी धरणे आदरणी जनाइছে हाग्रामा महिलारी डांगरियार सिद्धांतक एसार्ट करिছে सबे जे तेखेते ভাল सिलेक्शन करिছে और आमिও आशा राखिছোঁ जे आमी एतिया विरोधी पक्षत आছো विरोधी पक्षत थका राजनैतिक दल हिसाबे आमार আজি जितु दलीय कर्मीসকলৰ सक्रियता সেই सक्रियताই बुझाइছে जे आगंतुक MP इलेक्शनत कोकराझार दरং उदालगुरि दुईटा सीटे आमी विजयी हब पारिम। मैं এই কারণে কৈছো যে भारतीय जनता पार्टी और UPPL তেওঁলোক दरং उदालगुरित विभ्रांत হৈছে তেওঁলোকৰ নিজৰ দলীয় কেণ্ডিডেট বিলাকো আনকি তেওঁলোকৰ শিবিৰ এৰি আজিও দেখিছে আপোনালোকে আমি অপজিশনত থকা ৰাজনৈতিক দলটোত যোগদান কৰাৰ অৰ্থটো আপোনালোকে বুজিব পাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC সুস্থিৰভাৱে চলা নাই আৰু তাৰ ডাঙৰ দুটা কথাই কৈ মই শেষ কৰিম। এক নম্বৰ নিযুক্তি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডে নহয় অফিচাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আটাইবিলাক নিযুক্তি দিছে কিন্তু আপোনালোকে নিজেই দেখিছে যোৱা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অসম চৰকাৰে যেতিয়া নিযুক্তি দিলে তেতিয়া গোটেই BTCৰ ভেকেন্সি প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰক দিলে আৰু এই নিযুক্তি BTCত কোকৰাঝাৰৰ মানুহ হলে কথা নাছিল ধুবুৰী শিৱসাগৰ ডিব্ৰুগড় এই ঠাইৰ পৰা ল'ৰা আহি ইয়াতে তেওঁলোকে নিযুক্তি পালে কি আমাৰ নিবনুৱা নাছিল নেকি ইমান লাখ লাখ BTCত নিবনুৱা ল'ৰা ছোৱালী আছিল প্ৰমোদ বড়োৱে নিবনুৱাসকলক এটা গুকাত মিছা কথা ফাঁকি এটা তেওঁ দিলে যে তেওঁ ঘৰে ঘৰে নিযুক্তি দিয়াটো বাদেই যিকেইটা ভেকেন্সি ওলাল সেই ভেকেন্সি কেইটাও তেওঁ দিব নোৱাৰিলে। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঠায়ে ঠায়ে যেতিয়া প্ৰতিবাদ কৰিলে বক্তব্য ৰাখিলে তেওঁলোকে এতিয়াহে 20 দিনমান আগত ৰিক্ৰুটমেণ্ট বোৰ্ডখন BTC ৰিক্ৰুটমেণ্ট বোৰ্ডখন আকৌ এবাৰ নটিফিকেশ্যন কৰিছে তাৰ মানে ইয়াৰ আগত বোৰ্ডখনে বনোৱা নাই আৰু 8 মাহ আছে এই 8 মাহ ৰিক্ৰুটমেণ্ট বোৰ্ড মানে তেওঁলোকে চাকৰি দিব পাৰিব নেকি? এক দুই নম্বৰ BTCৰ যে ক্ষমতা দিনক দিনে প্ৰমোদ বড়োৱে দুৰ্বল কৰিছে ৰাজ্য চৰকাৰে 16টা ডিপাৰ্টমেণ্ট হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁৰ গাত হুঁচেই নাই যেতিয়া হাগ্ৰামা মহিলাৰীয়ে BTCৰ চাৰিওফালে কোৱা আৰম্ভ কৰিলে যে আমাৰ 16টা ডিপাৰ্টমেণ্ট কি কাৰণত তেওঁলোকে ডাইলুট কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়া 1.5 মাহ আগতে এখন নটিফিকেশ্যন উলিয়াইছে সেই 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে ফিৰাই দিছে প্ৰমাণ হল নে নাই নিযুক্তিৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হল তেওঁ আৰু যি ডিপাৰ্টমেণ্ট লৈ গৈছিল তাৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হল। ইট ইজ প্ৰুভ ডেট আমাৰ প্ৰমোদ বড়োৱে BTC ৰাইজে আশা কৰা ধৰণে চলাব পৰা নাই। স্যার UPPL নেতাসকলে কৈ আছে যে MP ইলেকশ্যনৰ পিছত BPF জিৰ' হ'ব বুলি কৈছে। জিৰ' পাৰ্টিৰ লগত দেখোন UPPLৰ সভাপতি জেনেৰেল ছেক্ৰেটাৰী BJPৰ বিষয়ববীয়াবিলাক BPFত আহিছে এতিয়া কোনে কি হ'ব এতিয়া ট্ৰেক্টৰত তেল নাই BJP কি কয় UPPL ট্ৰেক্টৰত তেল নাই কিবাকে BJPয়ে তেল ভৰাই দিলেহে চলে UPPL অকলে খেলে কোকৰাঝাৰত সিকিউৰিটি ফৰফিট হ'ব কোকৰাঝাৰত যদি অকলে খেলে গতিকে তেলটো ভৰাই দিছে ট্ৰেক্টৰত ৰাজ্য চৰকাৰে BJP দলে তেওঁ কোনোমতে ট্ৰেক্টৰখন চলাই আছে আদাৰৱাইজ ট্ৰেক্টৰ পৰি থাকিব তেওঁলোক। Thank you, sir.